আমাক প্ৰদান কৰিছে সেইটো সৰ্ব কৰি পেলাই যদি নতুনকে আমাৰ ওপৰত যদি জাপি দিব বিচাৰিছে দমন কৰিব বিচাৰিছে এই কথাটো আমি প্ৰতিবাদ জনাই পেলাই চৰকাৰক আমি সদায় জনাই আহিছো আমি হকিয়াই দিছো আমাৰ আবেগ অনুভূতিৰ কথা আমি জনাইছো তৎসত্ত্বেও অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰ যি মন্ত্ৰীগোট আছে এই মন্ত্ৰীগোটে কেবিনেটত এই প্ৰতিবেদনখন আনিছে আৰু আজি নহলে অহাকাইলৈ যোনটো 29 তাৰিখলৈকে আছে এই কথাটো স্পষ্ট কৰিছে আজি আনিছো না আমি নাজানো কিন্তু কথাটো হল যে স্পষ্ট যোৱাকালি কেবিনেটৰ পিছত কোৱা হৈছে যে এই ভিডিও মানে এই যে মানে প্ৰতিবেদন যে ৰিকমেন্ডেশন হেতু এই বিধানসভাৰ আনিব আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰে মানে প্ৰেৰণ কৰিব আমি এই কথাটো স্পষ্ট কৰিছো জনজাতি আজি সংকটত এই সংকট কালত আমাৰ শেষ মুহূৰ্তত আমি আমাৰ যুঁজখন আমি চলাই যাম গণতান্ত্ৰিক শান্তিপূৰ্ণভাৱে চলাই যাম আৰু আমি দাবী জনাইছো এই যে ৰিকমেন্ডেশন এটো ৰিভিউ কৰিব লাগে এটো উঠাই ল'ব লাগে আৰু এই কথাটো স্পষ্ট কৰিছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতি সকলক বিচাৰে না নাই তেওঁ জনজাতি সকলৰ আবেগ অনুভূতিক বিচাৰে না নাই এই কথাটোলৈ তেওঁ নজৰ দিব লাগে কাৰণ তেওঁ কৈ আছে এই চৰকাৰটো জনজাতি সকলৰ চৰকাৰ জনজাতিক সদায় আমি সন্মান জনাই পেলাই এই চৰকাৰৰ নীতি আদৰ্শ আমি পালন কৰিছো আৰু যদি নীতি পালন কৰিছে তেতিয়াহ'লে আজিৰ সময়ত জনজাতিক নিষেধ কৰা যে তিনিটা জনগোষ্ঠীক মানে এছটি প্লেন আৰু তিনিটা জনগোষ্ঠীক এছটি ভেলি এইটো কেন্দ্ৰীয় পৰ্যায়ৰ এছটি এটাই অসমত ভেলি আৰু এইটো কিয় কৰা হ'ল আৰু এই কথাটো আমি কৈ আছিলো যে বৰ্তমান জনজাতিক মানে ইয়াত নস্বাত কৰিব নালাগে ধ্বংস কৰিব নালাগে আপোনালোকে যদি বনাব বিচাৰিছে কিয় ভেলি নবনালে কিয় ভাগ ভাগি কিয় বনাইছে এই কথাটো আমি চৰকাৰৰ ওচৰত প্ৰশ্ন কৰিছো আৰু চৰকাৰে ইয়াৰ জবাব দিব লাগিব গণতান্ত্ৰিক শান্তিপূৰ্ণ জংগী আন্দোলন চলিবই আৰু জনজাতি সকলে একত্ৰিত হৈছে জনজাতি সকলৰ অস্তিত্বৰ বিপন্ন এই সময়ত আমি একেলগে যুঁজ দি যাম সংগ্ৰাম দি যাম এই কথাটো আমি স্পষ্ট কৰিছো।